নমস্কাৰ ইউটিউব জনতা মই হলো লিপুপাই আজি আপোনালোকৰ আগত আলোচনা কৰিবলৈ যোৱা টপিকটো হৈছে NIOS অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং এটা বাহিৰৰ অৰ্থাৎ অসমৰ বাহিৰৰ এটা ইনষ্টিটিউট যেটো অনলাইন ফৰ্ম ফিল আপ হয় কিন্তু আমাৰ অসমতেই পৰীক্ষা হয় এতিয়া আমাৰ অসমত এই NIOS ৰ বতাহটো খুব বলিছে অৰ্থাৎ তাৰ বলাৰ কাৰণো আছে কাৰণ কৈ দিয়া হৈছে যে যদি DLED নাই যদি BEd নাই এনেকুৱা ধৰণৰ যদি অৰ্থাৎ প্ৰশিক্ষিত যাতে শিক্ষক যদি নাথাকে তেতিয়া হলে সেইজন শিক্ষকক কেতিয়াও পাৰ্মানেন্ট কৰি নিদিব পাৰ্মানেন্ট নকৰিব আৰু লগতে তেওঁৰ চাকৰিটো কেতিয়াও নহব অৰ্থাৎ কনটেক্সচুৱেল যদি শিক্ষক এজন আছে এজন আকৌ কি হ'ব লাগিব বেকাৰ হৈ থাকিব লাগিব এনেকুৱা ধৰণৰ কিছুমান কথা আছে ঠিক তেনেকৈ হেতু কাৰণে এতিয়া উঠি পৰি লাগিছে এতিয়া চাবলৈ গ'লে মানে যিসকল এনেকুৱা ধৰণৰ শিক্ষকো আছে যাৰ 2 বছৰমান আছে ৰিটায়াৰমেণ্টৰ কিন্তু তেওঁলোকৰ ডিপ্লোমা নথকাৰ কাৰণে তেওঁলোকো এতিয়া কৰিব লগা হৈছে কিন্তু তাত এতিয়া কি কৰিছে তাত কিছুমান খেল খেলিছে সেই খেলটো হৈছে NIOS খেলিছে এই নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙে খেলিছে তাত বহুত টকা লৈ এতিয়া কোৰ্ছবোৰ কৰিছে কিন্তু কৰিলে মানে কি হ'ব তাৰ এতিয়া আপোনালোকো চাই আছে চাগে নিশ্চয় আপোনালোকো DLED কৰি আছে চাগে নিশ্চয় এই NIOS ৰ ফালৰ পৰাও ক'ব পাৰে যে তাত আমি ভাল নম্বৰ পাইছোঁ কিন্তু তাত আপোনালোকে সিকিউৰ হয় জানো আপোনালোক সিকিউৰ হয় জানো মই প্ৰশ্নটো কৰিবলৈ কৈছোঁ যে সিকিউৰ হয় জানো কাৰণ সিকিউৰ যদি আপোনালোকে সঁচাকৈ হয় তেতিয়াহ'লে এইবাৰ যিখিনি পৰীক্ষা হৈ গ'ল তাত কেতিয়াও ইমান ভুল প্ৰশ্ন নাকাটিলেহেঁতেন এতিয়া চাবলৈ গ'লে মানে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে চাগে যে প্ৰশ্নখন যিখন আছে মোৰ ওচৰত আছে প্ৰশ্ন মই লৈ আছোঁ হাততে লৈ আছোঁ সেই প্ৰশ্নখন আপোনালোকে চাব পাৰে যে তাত কি ভুল কৰিছে তাত অসমীয়া ভাষাটো একেবাৰে অপমানিত কৰিছে বুলি মই ভাবিছোঁ এতিয়া আমাৰ দেখিছোঁ যে আমাৰ ৰাজ্যখনত কিছুমান এটা ইছ্যু হ'ব লাগে যিটো ইছ্যুত মানুহে ইমানেই উঠি পৰি লাগি যায় আন্দোলন কৰে সিটো কৰে আমাৰ ইয়াতো দেখিছোঁ যে ভাষাৰ আন্দোলন হয় সিটো আন্দোলন হয় এতিয়া অসমীয়া ভাষা উন্নতি সাধিনী সভা পাতে কিন্তু তেওঁলোকে লক্ষ্য কৰিছে নাই এই যে NIOS যে আমাৰ অসমীয়া ভাষাটোক যে ইমান মানে বিকৃতি কৰিছে এইটো লক্ষ্য কৰিছে নাই প্ৰুফ নাই চাগে ন মই আপোনালোকক মই প্ৰুফটো দেখুৱাই দিব পাৰিম এইখন হৈছে 505ৰ পেপাৰ 505ৰ এখন পেপাৰ অৰ্থাৎ ছেকেণ্ড ছেমিষ্টাৰ পেপাৰ DLEDৰ ছেকেণ্ড ছেমিষ্টাৰ পেপাৰ তাত আপোনালোকে চাব পাৰে যে তাত ইমানেই মানে কেনেকুৱাকৈ লিখিছে আপোনালোকে নিজে গম পাব পাৰিব প্ৰশ্নখন কেনেকৈ দিছে তাতে এটা প্ৰশ্ন মই পঢ়ি শুনাইছোঁ তাত কৈছে যে এখন বহু ছাত্ৰ সমষ্টিকে এজন শিক্ষকে কি ধৰণেৰে ছাত্ৰসকলৰ পঢ়া শুনা কৰাবৰ বাবে সাহায্য কৰিব পাৰে সামূহিক পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰসকলৰ স্তৰ সমান হোৱাৰ আৱশ্যকতা কি মই সম্পূৰ্ণকৈ দিছোঁ আপুনি যদি ইচ্ছা কৰিছে আপুনি চাব পাৰে আপোনালোকে নিশ্চয় পাব পাৰিব এইখিনি আপুনি যাতে কালেক্ট কৰি আপুনি চাব পাৰিব যে কিমান ভুল ইয়াত অৰ্থাৎ অসমীয়া ভাষাটো একেবাৰে বিকৃতি কৰি পেলাইছে মই গোটেইখিনি ইয়াত পঢ়ি শুনাব নোৱাৰোঁ কাৰণ সকলোতে ভুল তাৰে আৰু এটা প্ৰশ্ন মই কৈ দিছোঁ এই প্ৰশ্নটো হৈছে তুমি কিভাৱে সম্পৰ্ক স্থাপন কৰিবা এটা হৈছে গ খা গু আৰু ল খা গুৰ মাজত থকা দুটা সামান্য নম্বৰৰ মাজত কি কৈছে ইয়াত কৈছে গ খা গু আৰু কৈছে ল খা গু মানে ইয়াত ক'বলৈ বিচাৰিছে যে গৰিষ্ঠ সাধাৰণ গুণিতক আৰু ল খা গু ঠিকে আছে জানে বাইদেউ গ খা গু হয় জানো গ খা উ হে উৎপাদক হে এনেকুৱা ধৰণৰ ভুল কৰিছে আৰু এটা ভুল মই কৈ দিছোঁ যে তাত কিছুমান মানে বেলেগ ধৰণৰ ৱৰ্ড ইউজ কৰিছে যিটো বাংলাও নহয় যিটো অসমীয়াও নহয় মানে দুটা মিক্স আপ কৰি পিনি কি কৰিছে আৰু ক'ব নোৱাৰি এটা কৰিছে যে আকৌ এটা ৱৰ্ড তেনেকুৱা ধৰণৰ বাচ্চা ৱৰ্ডটো ইউজ কৰিছে চামনা ৱৰ্ড ইউজ কৰিছে এইবোৰ কি অসমীয়া শব্দ নেকি চামনা কৰিব যেনেকৈ বেছি অসুবিধাৰ চামনা কৰে এই চামনা শব্দটো কি অসমীয়া নেকি বাৰু আপোনালোকে বিচাৰ কৰি চাবচোন আৰু এটা কৈছে মই তাৰ ইংৰাজী মিনিংটো মই ইংৰাজীটো কৈ দিছোঁ আৰু অসমীয়াটো কি কৈছে মই তাত কৈ দিছোঁ ইয়াত প্ৰশ্ন এটা অপশ্যনেল প্ৰশ্ন আছিলে তাত কৈছে ইয়াত আছে যে ইট ছেটিছফাইজ দ্য কিউৰিচিটি অফ দ্য ষ্টুডেণ্টছ ঠিক আছে আৰু মই তাৰ অসমীয়াটো পঢ়ি দিছোঁ ছাত্ৰসকলৰ জিজ্ঞাসা ভাৱ শান্ত কৰে ছেটিছফাইড শান্ত বুজিব নোৱাৰিলোঁ ঠিক একচুৱেলি কি ক'বলৈ বিচাৰিছে ইয়াত মোৰে ভুল হ'ব পাৰে মই ইংৰাজী নাজানো মই একোৱেই নাজানো কিন্তু ইয়াত কি কৈছে মই শান্ত বুলি কিন্তু মই ছেটিছফাইড বুলি ক'লে শান্ত বুলি মই পোৱা নাই কিন্তু আজিলৈকে মই নাজানিব পাৰে
মই স্কুলীয়া শিক্ষা পঢ়া, মই ইমান ডাঙৰ পঢ়া নহয়, মই স্কুলীয়া শিক্ষা পঢ়া, কিন্তু তথাপি মই এইখন যি দেখিছোঁ, ইয়াত কি দেখিছোঁ এইটোত কিন্তু মই ছেটিছফাইড নহয়, শান্ত নহয় নেকি, যি হওক লাগে। এনেকুৱা ধৰণৰ কিছুমান কিন্তু ভুল কৰিছে, কিন্তু ইয়াত কিন্তু নিমাত হৈ আছে যে ইমান সমস্তখিনি ভুল কৰিছে। গোটেই অসমীয়া মানুহকে যে অসমীয়া মানুহৰ যিমান অসমীয়া মানুহে ইয়াত পৰীক্ষা দিছে ন, তাহাঁতৰ লগত যে হেতালি খেলিছে, এইটো কি চাই আছে তাত? একচুৱেলি মই একো নাজানো, কিন্তু মই সেইটো মোৰ অলপ মনটো বেয়া লাগিছে কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ। তাত মই কাকো কোৱা নাই যে কোনো বেয়া বুলি মই কোৱা নাই। একচুৱেলি হ'ব পাৰে এইটো দিল্লীত কাটিছে বা এইটো কলকাতাত কাটিছে, কাৰণ অসমততো এডুকেটেড পাৰ্চনেই নাই, ইয়াত কোনো এডুকেটেড পাৰ্চনেই নাই অসমত, সেইকাৰণে দিল্লীত কাটিব লগা হৈছে, কলকাতাত কাটিব লগা হৈছে। কলকাতাততো অসমীয়া জনা মানুহটো আমাতকৈ ইয়াতকৈ এইটো বেছি আছে, কথাটো এইটোৱেই ন, অন্যটো হ'ব নোৱাৰে। যি কি নহওক লাগে, মই বহুতখিনি কথাই ক'লোঁ, কাৰোবাৰ কিজানি বেয়াও লাগিব পাৰে, কিন্তু মোৰ যিটো দেখিলোঁ মই সেইটোৱেই ক'লোঁ যে অসমীয়া হিচাপে যে যিমান ইয়াত আপোনাৰ ক'বলৈ গ'লে মানে মানুহে বিচাৰে, কিন্তু ইয়াত যিখিনি ইয়াত কৰিছে, আৰু লগতে ইয়াত কোৱা হৈছে যে এইটো স্কুলৰ হয়, অৰ্থাৎ শিক্ষকৰ কাৰণে, শিক্ষকৰ প্ৰশিক্ষণ। যদি শিক্ষককে যদি তেনেকুৱা ধৰণৰ ভুল প্ৰশ্ন দিয়ে, তেতিয়াহ'লে এই ভুল প্ৰশ্ন দিয়াখিনি এই যি ভাষাৰ অৰ্থাৎ ছাবজেক্ট এটাও আছে, তাৰপৰা এলিমেণ্টেৰী এডুকেশ্যন ইন তেনেকুৱা ধৰণৰ কিবা কিবি বা প্ৰাইমেৰী লেভেল, তেনেকুৱা ধৰণৰ বহুতখিনি আছে ইয়াত, ঠিক আছে। এইবোৰ শিক্ষা দিব নেকি যে NMSে এইবোৰ শিক্ষা দিবলৈ কি এইবোৰ প্ৰশ্ন কাটিছে নেকি? এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন হয়। ঠিক আছে, তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব, যাতে অসমৰ কোনে কোনে এই মোৰ কথাখিনি প্ৰচাৰিত হয়, আৰু লগতে যাতে নেক্সট টাইম যদি তেনেকৈ যাতে নকৰে, আমাৰ অসমীয়া ভাষাটোক লৈ পিনে যাতে তেনেকৈ খেল নকৰে, তাৰ প্ৰতি যাতে সচেতন হয়। ধন্যবাদ।